এয়া ওলাইছোঁ আমি পানী তুলিবলৈ বুলি কইনা নোৱাব লাগিব নহয় আজি হৈছে বিয়াৰ দিন আৰু ৰাতিপুৱাতে আমি ওলাইছোঁ পানী তুলিবলৈ বুলি আৰু এয়া আমাৰ বৰমা মানে কইনাৰ মাকে পানী তোলাৰ গোটেই নিয়মখিনি ধুনীয়াকৈ কৰি আছে আমাৰ গাঁৱৰ গোপিনী সকলো আহিছে এয়া আমি পানী তুলি উভতি গৈ আছোঁ আৰু ৰাস্তাত যে ইমান ফূৰ্তি কৰি গৈছোঁ ফাইনেলি আমি আহি পাই গ'লোহি ৰভাতলি আৰু এতিয়া আমাৰ নাচ ষ্টাৰ্ট হৈ গ'ল সকলোৱে যে ইমান ফূৰ্তি কৰিছে আমাৰ নাচবোৰ চাই লওক দেই আমাৰ কইনা নোৱাৰ পৰ্বটো চমু চাপি আহিছে সেইকাৰণে আমাৰ নাচো সামৰিবলৈ হ'ল আকৌ এটা মিনি ব্লগ লৈ সোনকালেই আহি আছোঁ তেতিয়ালৈকে বাই